ছোৱালীগৰাকী যিগৰাকীয়ে মদ খাই গাড়ী চলাই কাৰোবাৰ জীৱন আশংকা কৰোৱা আৰু কাৰোবাৰ ওপৰেদি গাড়ী চলাই দিয়া নৱনীল বৰুৱা ডক্টৰ নৱনীল বৰুৱা মোক ফোন কৰাটো হয় 4 তাৰিখৰ দিনা তেখেতে এটা টেক্সট SMS কৰিছিলে মোলৈ কিবা বিশেষ কথা আছে মই চাব নোৱাৰিলোঁ বহুত দেৰি পিছত কথা পতা হ'ল তেতিয়া তেখেতে মোক ক'লে যে এই ছোৱালীজনীৰ কথা ক'লে এনেকৈ হ'ল আমাৰ ইয়াত এডমিশ্যন লৈছে আৰু মোৰ তত্ত্বাৱধানতে বৰ্তমান আছে আপোনালোকে তেওঁক এৰেষ্ট কৰিব নেকি সেই বুলি সুধিছিলে তেতিয়া মই স্পষ্ট ভাষাত কওঁ হয় তেওঁক এৰেষ্ট কৰিম কাৰণ আমাৰ পুলিচৰ নিম্নবৰ্গৰ কিছুমান মানুহৰ দুখৰ কাৰণে এই মানে তেওঁ ওলাই যাব পাৰিলে গতিকে ডেফিনেটলি আমি তেওঁক এৰেষ্ট কৰিবলৈ গৈ আছোঁ তেতিয়া মোক তেওঁ ক'লে যে এটা কথা তেখেতৰ অলপ সেলফ হাৰ্ম টেন্ডেন্সি আছে সুইচাইডেল টেন্ডেন্সি আছে গতিকে আপোনালোকে কাইণ্ডলি এই এৰেষ্ট কৰিলেও যাতে সাৱধানতাখিনি লয় আমি তেতিয়া মই কওঁ যে সেইটো কৰা হ'ব কিংবা ICUত থৈছে নে ক'ত থৈছে কেনেকুৱা কৰিছে সেইবিলাকৰ বিষয়ে আমাৰ আলোচনা হোৱা নাই কেৱল সেইখিনি কথা পতা হৈছে আৰু তাকে লৈ পেলাই মই সেইদিনা আহি পেলাই আমাৰ স্পেচিয়েল ডিজি ল এণ্ড অৰ্ডাৰৰ লগত আলোচনা কৰিছিলোঁ কৰি পেলাই আমি কৈছোঁ যে এনেকৈ ধৰণৰ ফোন আহিছে আৰু এই ধৰণৰ সেলফ হাৰ্মৰ কথা কোৱা হৈছে তাৰপিছত আমি যিখিনি শুধৰণি কৰিবলগীয়া হৈছিলে পুলিচৰ আৰম্ভণি পৰ্যায়ত যিখিনি ভুল আছিলে সেইখিনি সন্দৰ্ভত শুধৰণি কৰিবলগীয়া ব্যৱস্থাখিনিৰ কথা আমি পাতিছিলোঁ আৰু পিছত মই চিটি পুলিচৰ বিভিন্ন বৰ্গৰ বিষয়াক কৈছিলোঁ আমি দিহা দিছিলোঁ এই সন্দৰ্ভত মই এইটোও ক'ব বিচাৰোঁ যে সেইদিনা 2 অক্টোবৰৰ দিনাই আমি গম নাপাওঁ আচলতে অসমত বহুত এক্সিডেণ্ট হৈ থাকে এইটো DGPৰ বা স্পেচিয়েল DGPৰ বা ছিনিয়ৰ লেভেলে সকলো এক্সিডেণ্টৰ কেছ নেচায় এইখিনি জিলা ভিত্তিক মানে বিভিন্ন অঞ্চল ভিত্তিক পুলিচ বিষয়াসকলে সেইখিনি চায় কিন্তু মই ফ্ৰেংকলি কৈছোঁ ঘৰত গৈ পেলাইহে গম পাইছোঁ কথাটো তেতিয়া মই এজন জ্যেষ্ঠ বিষয়াক ফোন কৰিছোঁ চিটি পুলিচৰ কৰি পেলাই অকণমান ভৰ্ৎসনা কৰিছোঁ মই যে এইটো কথা কিয় কোৱা হোৱা নাই কাৰণ মানুহৰ গাৰ ওপৰেদি গাড়ী চলাই দিছে এনেকুৱা ধৰণৰ বস্তুটো এইটো কেনেকুৱা হৈছে ইমিডিয়েটলি কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ এগেইনষ্ট দ্য কেছ ল'ব লাগে মই ছেকশ্যনটোও কৈ দিছোঁ আৰু কৈ পেলাই তেওঁক কৈছোঁ ইমিডিয়েটলি ভালকৈ ছুপাৰভাইজ কৰিব লাগে ইত্যাদি কথা কৈ মই থৈ দিছোঁ কিন্তু যেতিয়া দেখিলোঁ এইটো হোৱা নাই মই কোৱা মতে পিছত যেতিয়া মই লক্ষ্য কৰিলোঁ যে এইটো নকৰিলে তেতিয়া মই এটা এক্সপ্লেনেশ্যন কল কৰি পেলাই চিঠি লিখিছোঁ সেই বিশেষ বিষয়া এজনক আৰু তেওঁ উত্তৰ দিছে আৰু উত্তৰটো আমি জেনেৰেলি ছেটিছফেক্টৰী পাইছোঁ কাৰণ সেই বিষয়া এজন খুব বেছিকৈ ব্যস্ত আছিলে এইটো আচলতে জনা বুজা কথা গতিকে ডেফিনেটলি পুলিচৰ যিসকলে এইটো হেণ্ডেল কৰিছিলে তেওঁলোকে আৰম্ভণিতে ভুল কৰিছিলে সেই কাৰণে ভুলৰ যিখিনি শাস্তিমূলক ব্যৱস্থা সেইখিনি প্ৰচেছ হৈ আছে এই 308 ছেকশ্যনটো এড নকৰিলে 1 নম্বৰ কথা এইটো আৰু মই দেখিছোঁ ছিনিয়ৰ লেভেলত ছুপাৰভিজন হোৱা নাই কাৰণ এইটো এটা কেৱল এক্সিডেণ্টৰ ঘটনা নহয় এক্সিডেণ্ট বহুত হয় মই গম পোৱা মতে জ্যেষ্ঠ চিটি পুলিচৰ জ্যেষ্ঠ বিষয়াসকলক এই বিষয়ে জ্ঞাত কৰোঁতে সময় লোৱা হৈছে বহুত টাইম লৈছে বাই ডেট টাইম অলৰেডি ডিলে হৈ গৈছে 3 নম্বৰ কোৰ্টত প্ৰডিউচ কৰোঁতে এনেকুৱা এটা ঘটনা যিটো ঘটনাত দুৰ্ভগীয়া কেতবোৰ শ্ৰমিক শ্ৰেণীৰ ব্যক্তিক আঘাত কৰা হৈছে কাৰোবাৰ হেমাহিৰ কাৰণে কাৰোবাৰ অহংকাৰৰ কাৰণে কাৰোবাৰ মদমত্ত স্বভাৱৰ কাৰণে এই সময়ত তেখেতলোকে ৰাইট কাইণ্ড অফ ছেকশ্যনছবিলাক লগাই কোৰ্টত বলিষ্ঠ ধৰণেৰে প্লেচ কৰিব লাগিছিল এইটো কৰা হোৱা নাই মই সুধিছিলোঁ মেডিকেল কৰোৱালে নাই মেডিকেল কৰাইছে কিন্তু মেডিকেল কৰালেই নহ'ব নহয় মেডিকেলত কোনটো শব্দ ৰিকুইজিশ্যন কৰিছে ৱেডাৰ মানে কি তেওঁৰ আঘাতপ্ৰাপ্ত নেকি মেডিকেলত আচলতে পুলিচে যিটো ফৰৱাৰ্ডিং লেটাৰ লিখিব লাগে তাত কেইটামান বস্তু লিখিব লাগে কি বিচৰা গৈছে তেওঁ আঘাতপ্ৰাপ্ত নেকি তেওঁ মদ খাই আছে নেকি তেওঁ আমুক নেকি মানে কুৱেশ্যনকেইটা সুধিব লাগে যিটো
অনুসন্ধানত প্ৰযোজ্য হয়, কিন্তু সেই মৰ্মে কিমান লিখিছে মোৰ সন্দেহ।